নিখিল বড়ো ছাত্ৰ সন্থাৰ 55তম অধিৱেশনত আমি আজি সকলোৱে যোগদান কৰিলোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি ভূমিকা অসমৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত আৰু বড়ো জাতিৰ উত্তৰণৰ ক্ষেত্ৰত তাক সকলোৱে ভূয়সী প্ৰশংসা কৰে আৰু আজিও মোৰ বক্তব্যত মই নিখিল বড়ো ছাত্ৰ সন্থাৰ শক্তিশালী ভূমিকাক প্ৰশংসা কৰিলোঁ। বিটিআৰ সম্প্ৰসাৰণক লৈ শোণিতপুৰ জিলাত বিশেষকৈ প্ৰতিবাদ হৈছে। প্ৰতিবাদ হ'বলগীয়াটো একো নাই। মই ভাবোঁ যে সিদ্ধান্ত লোৱাৰ আগতে আমি সকলো পক্ষৰ লগত আলোচনা কৰি লৈছোঁ আৰু ই অকল আপচুৱে নিজেই কৈছে যে আমাক অকল বড়ো ভিলেজখিনি দিয়ক, নন বড়ো ভিলেজ দিব নালাগে। গতিকে বড়ো ভিলেজ বিটিআৰৰ অধীনত অহাত তাততো কাৰো একো বাধা থাকিব নোৱাৰে, কাৰণ অসমত আমি শিক্ষাৰ মাধ্যমো অসমীয়া কৰোঁ, পঢ়া শুনাত অসুবিধা হয়। গতিকে বড়ো গাঁওখিনি বিটিআৰত গ'লে তাততো আমিতো আপত্তি কৰিবলগীয়া একো নাই আৰু মই ভাবোঁ যে সকলো বিধায়কৰ লগতে আমাৰ কথা বতৰা হৈছে। যিখিনি গাঁৱত 80% ওপৰত বড়ো লোক আছে তেনেকুৱা গাঁওহে হস্তান্তৰিত হৈছে আৰু জিলা উপায়ুক্তই ৰিপৰ্ট দিছে। মই ভাবোঁ দুয়োটা পক্ষই বুজাবুজিৰ মাধ্যমেৰে ঘটনাটো সমাধান কৰিছে, FIR উইথড্ৰ কৰিছে। আপুনি এই কথাটো কিয় বাৰে বাৰে কৈ আছে? মুখ্যমন্ত্ৰী হিচাপে মই কৈছোঁ যে মই সকলো বিধায়কৰ লগত আলোচনা কৰিছোঁ, বিষয়টো ইমানতে ফুল ষ্টপ। ইয়াতকৈ আগুৱাই গ'লে আমাৰ আকৌ অসমখন জনজাতি অজনজাতি লোকৰ পৰ্যায়লৈকে আহি যাব। সাংবাদিক হিচাপে আপোনালোকৰ দায়িত্ব যাতে ৰাজ্যখনত শান্তি সম্প্ৰীতিৰ পৰিৱেশ এটা বিৰাজ কৰে। প্ৰমোদ বড়ো ডাঙৰীয়াই মোক প্ৰতিশ্ৰুতি দিছে যে বিটিআৰত সকলো জাতি জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ পাব। ইতিমধ্যে ওদালগুৰিত ময়ো বড়ো জাতিক বাদ দি বাকী সকলোকো ভূমি পট্টা বিতৰণ কৰিছোঁ। এতিয়া যিটো মিছন বসুন্ধৰাৰ দৰে আন এটা বৈষমতি চলি আছে, তাত অনাবড়ো লোকসকলৰ উত্তৰাধিকাৰী মাটিৰ এতিয়া তেওঁলোকে অনুমোদন দি আছে। এটা বস্তু আপুনি চাব লাগিব যে বিটিআৰত একচনীয়া মাটি মেদি কৰোঁতে যাতে সন্দেহযুক্ত লোকে মাটি নাপায়, সেইকাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ যাতে এটা উপযুক্ত নীতিৰ অধীনত এবাৰ মেদি পট্টাখিনি হস্তান্তৰিত হৈ যোৱাৰ পিছত একচনীয়া মাটিখিনিও আমি মেদি কৰিম। অসমত আৰম্ভ হৈছেহে মাত্ৰ, গতিকে বিটিআৰেতো অলপ অসমতকৈতো 1-1.5 বছৰ পিছত থাকিব, কাৰণ অসমৰ যিমান প্ৰশাসনিক ব্যৱস্থা আছে বিটিআৰতো ইমান প্ৰশাসনিক ব্যৱস্থা নাই। কিন্তু মই এটা কথা এইটো স্পষ্ট হ'ব বিচাৰিছোঁ যে বিটিআৰ প্ৰশাসনে ঠিকে কৰি আছে, কিন্তু যিসকল বিষয় আছে এই বিষয়বিলাকে কিন্তু মানুহক মটিফাই কৰি আছে, এইটো নহ'ব এইটো নহ'ব। এই কথা মই ভাবোঁ যে যিসকল বিটিআৰৰ বিষয়াই বিটিআৰৰ নিৰ্দেশৰ বিপক্ষে যাব তাৰ ওপৰত বিটিআৰৰ প্ৰধানে কঠোৰ ব্যৱস্থা ল'ব। 3টা কথাত স্পষ্ট যে বিটিআৰত বাস কৰি থকা অসমীয়া খিলঞ্জীয়া বা আমাৰ গোৰ্খা এই গোটেই যিসকল প্ৰটেক্টেড ক্লাছ আছে বা আমাৰ অসমীয়া ভাষী লোক আছে বা ভাৰতীয় লোকসকল আছে তেওঁলোকে ভূমিৰ অধিকাৰ পাবই। খালি বিটিআৰ গঠনৰ আগত হ'ব লাগিব, বিটিআৰ গঠনৰ পিছৰখিনিয়ে নাপাব, গঠনৰ আগৰখিনিয়ে পাব। 2003 চনৰ আগৰখিনিয়ে পাব। আৰু এই ক্ষেত্ৰত লাগিলে মই এদিন আৰু আলোচনা কৰিম, সমস্যাখিনি সমাধান কৰিম। সেইটোলৈ আপুনি কিয় টেনশ্যন খাইছে? চৰকাৰক চলাব দিয়ক না, ধুনীয়াকৈ চলি যাব, আগতকৈ ভাল কৰি চলি যাব। বড়ো গাঁৱত চাওক, বড়ো গাঁওসমূহত তেওঁলোকৰ ল'ৰা ছোৱালী ওলাই আহিলে বেলেগ মিডিয়াম পঢ়িব লাগে। বড়ো গাঁৱত তেওঁলোকে বড়ো মেজৰিটি ভিলেজবিলাক শান্তিত আছে। মিচিং ভিলেজতো আমি মিচিং অট'নমাছ কাউন্সিলত আছে। শোণিতপুৰৰ বহুত মিচিং গাঁৱতো মিচিং অট'নমাছ কাউন্সিলৰ ভিতৰত আছে। গতিকে যিটো কাম আমি মিচিঙৰ কাৰণে কৰিছোঁ, একেটা কাম আমি বড়োৰ কাৰণে কৰিছোঁ, তাততো কি শান্তিৰ পৰিৱেশটোৱে ভাল কৰে।
ছাৰ আগন্তুক লোকসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰ এইটো প্ৰশ্নও ইয়াতে কৰিব লাগিব নেকি? দিয়ক, আপোনালোক ভালে কুশলে থাকক। আপচুৱে ভাতৰ ব্যৱস্থা কৰিছে, নিৰামিষ নে কি মই নাজানো, ভাল কৰি ভাল খাওক। আৰু ইমান সুন্দৰ পৰিৱেশত আজি বড়ো অসমীয়া সকলো আমি লগ হৈ আছোঁ, এই পৰিৱেশটো চলি থাকিব লাগে।